নমস্কাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আপোনালোকক আশা কৰিছো আপোনালোকৰ ভাল মই আজি অন্য এটা ভিডিঅ' লৈ আহিছো আপোনালোকৰ মাজলৈ মই বুট আৰু মগুৰেদি পকৰি বনাইছিলো আপোনালোককো দেখাও বুলি ভাবিলো কেনেকেনো বনালো মই বনাইছিলো খাবলৈ আপোনালোকৰ লগত শেয়াৰ কৰো বুলি ভাবিলো হেহে আহকচোন কেনেদৰে বনালো চাও পিয়াজ দুটা মিহি মিহি কৰি কাটি লৈছো এয়া বুট মগু লৈছো আদা লৈছো জলকীয়া এটা লৈছো নহৰু কেফুটমান লৈছো বিট লৈছো মিহিকৈ ৰুকি লৈছো আৰু বন্ধাকবি অকমান সৰু সৰুকৈ কাটি লৈছো জলকীয়া আপোনালোকে হৰকৈ দিব পাৰে নিজৰ জোখ অনুসৰি মই ছোৱালী জোখত লৈছো এয়া মই প্ৰথমতে মিক্সিত দি খুন্দি লম বুট মগু আৰু আদা জলকীয়াখিনি কেলগতে দি এয়া আপোনালোকে পটাটো পিচিব পাৰিব নহলে মিক্সিত দি হলেও পাৰিব এয়া মোৰ পিছি হৈ গ'ল বুট মগুখিনি একেবাৰে মিহি নকৰিলেও হ'ব বুট মগুখিনি পিছোতে আপোনালোকে অকমান পানী দি দিব তাত তেতিয়া বেলেগকৈ এড নকৰিলে হ'ব পানীটো এ দেখিছেনে একেবাৰে গুৰি নকৰিলে হ'ব মই একেবাৰে মিহি কৰি পেলোৱা নাই মই এটা বাটিত উলিয়াই লম গুটেখিনি এ দেখিছেনে মই দি ললো তাত কবিখিনি দিছো কবি বিট সকলোখিনি দি লম মই তাত ৰুকি থোৱা জোখ অনুসৰি নিমখ দিব মই জোখ অনুসৰি দিছো আপোনালোকে কিমান পৰিমাণে লৈছে কিমান পৰিমাণে নিমখটো দিব এয়া মই ভালদৰে এতিয়া হানি লম আপোনালোকে চামুচেও হানিব পাৰে মই হাতে হানি লম ভালদৰে হাতে হানিলে ভাল হয় ভাঙিবলে মিহি কৰি গুটেইখিনি ভালদৰে মিক্স কৰি লব খাবলৈ তেতিয়া বিৰাট ভাল হয় আপোনালোকে জিৰা পাউডাৰ দিও বুলি ক'লেও পাৰিব বা ধনিয়া পাউডাৰো দিব পাৰিব ৰেড চিলি পাউডাৰ মই কিন্তু নিনো একেবাৰে মছলা ব্যৱহাৰ নকৰো কাৰণ মই ছোৱালীয়ে খাব আৰু জ্বলাও ইমান দিয়া নাই হেকাৰণে জলকীয়া এটা দিলো এ দেখিছেনে মই ইমান ধুনীয়াকৈ হানি হৈ গ'ল আপোনালোকেও এনেদৰে হানি লব ভালদৰে আহকচোন এতিয়া মই পকৰি কিটা বনাই লওঁ মোৰ তেল গৰম হৈছে মই ইয়াত দি দিম এনেদৰে বনালে খাবলৈ বিৰাট টেষ্টি হয় যিসকলে খাইছে জানে এইটো কেনেকুৱা সোৱাদ যিসকলে নাই খোৱা এনেদৰে এবাৰ খাই চাবচোন বিৰাট টেষ্টি হয় মই গেছটো লো ফ্লেমত ৰাখি লৈছো আপোনালোকেও ৰাখি ল'ব ডাঙৰ কৰি নিদিব ডাঙৰ কৰি দিলে ওপৰটো জ্বলি যাব ভিতৰটো ভালদৰে নিহিজিব সৰু কৰি থলে লাহে লাহে ভিতৰবোৰ সিজি যাব এ দেখিছেনে মই কম কমকৈ ফ্ৰাই কৰিছো এতিয়া লাহে লাহে লৰাই দিব আপোনালোকে ভাগি নযোৱাকৈ এনেদৰে এবাৰ ট্ৰাই কৰি চাব ঘৰত খাবলৈ কেনে পালে এবাৰ জনাব আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰিব খাই কেনে পালে এবাৰ জনাবলৈ নাপাহৰিব